এটা মই খিচাৰি দিব তো আমি ৰাইজক বটেকা কৈছো খাই যাবা কি চেনি খাই আছে নাকি নাই মেছেজ চেনি খাই আছে গাইস ইহঁতকে যে গাজি খাই আছে আমি যে ইনকে গাজি পানাই কিয় কি ৰেন দাদা এই আমাৰ ইহাক বহিছো আমি ৰ বঢ়িয়া এক্সিলেন্ট আলু খাও তুমি আলু মোক আলু পাৰিছি পেলাই যা মস্ত গৰম গাইস মই নকটো ভাঙি দিলো গাইস দুখ কৰি নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মৰমেৰে আদৰণি জনাইছোঁ এয়া মই চাকি গছি দি ল'লোঁ ৰাতিপুৱা শুই উঠি আৰু এয়া চাওকচোন আকাশখন ইমান ধুনীয়া দেখিছে আৰু এইফালে চাওক গাইজ দেউতাই সুন্দৰকৈ অস্ত্ৰবোৰ উলিয়াই মুচি কাচি থৈ দিছে যিহেতু আজি বিশ্বকৰ্মা পূজা হয় এয়া ময়ো অফিচৰ ফালে আগবাঢ়িলোঁ আৰু অফিচত গৈ আমি কেনেদৰে বিশ্বকৰ্মা পূজা পাতোঁ আপোনালোককো দেখাই আছোঁ তো আজিৰ সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আমি আহি পালোঁ ফাইনেলি পদ্মাৰ দেউ এতিয়া আহি পেলাই আপোনাৰ কিয় ইমান দেৰি হ'ল দেউ আহতে পূজা এখন কৰি আহিলে নেকি বলক এতিয়া এইটো চাইডে আমাৰ সুদীপ্ত দাদা কেনে জয় বিশ্বকৰ্মা বঢ়িয়া অজয় দাদা কহে যায় আহক পূজাত বহিব লাগে বলক আমি এতিয়া আগবাঢ়ো অফিচৰ ভিতৰত কোন আছে চাও গাইস আমাৰ ফ্ৰণ্ট অফিচ হাই নিতল দাদা দেউ আহি গ'ল দেউক দেখাই দিলো জায়গাটো আহি গ'ল তলত দিছে এ আমাৰ মেম হাই মেম অলপ ভাল পাইছে দে গাটো অলপ বঢ়িয়া এ আমাৰ সিদ্ধাৰ্থ মালহোত্ৰা বঢ়িয়া ভিতৰত যাব লাগে দেউ আহি পাইছি নেকি একদম অ দাদা ৰাতি টোপনি মাৰা নাই নেকি আপুনি বহুত কষ্ট হয় গাইছ এওঁলোকৰ কি চেনি খাই আছে নাকি নাই মেছেজ চেনি খাই আছে গাইছ বেয়া চলি চেনি খাই আমাৰ ইয়াৰ গুণজিত দাদা ধুনু আহিছি আৰু আমাৰ ছোৱালীকেইজনীক চাওঁ গাইছ হাই হেল্ল' এয়া আমাৰ মুন্নি এয়া আমাৰ ছায়া পেহী মোৰ পেহী মানে আৰু এয়া আমাৰ আমি চাওঁ গাইছ চশমা মাৰি আৰু এয়া কোন হ'ব পাৰে গাইছ প্ৰাঞ্জল প্ৰেমী থালকদাৰ অ'কে গাইছ আকৌ দেখাই আছোঁ খুৰা কেনে অনুভৱ বঢ়িয়া হাই আইজনী কেনে খবৰ ভাল বাইদেউ চগা হৈছে যি আজি জিলকি আছে আজি আপুনি এয়া আমাৰ শুনো বাইদেউ আৰু এই ডিবিত কোনো নাই গাইছ আজি অ'কে আৰু ইয়াতে চাহ বনাই থকা হৈছে কোনে বনাই আছে চাহ গাইছ গেছ কৰক এয়া আমাৰ গুণজিত দাদা এইফালে হৈ আছে পূজাৰ প্ৰস্তুতি আৰু পূজাৰ প্ৰস্তুতিনো কেনেদৰে চলিছে তো আমিও চাওঁ গৈ বলক এয়া আমাৰ নিতু দাদাক চাওকচোন গাইছ বা একেবাৰে পুৰা একদম বিয়াত দৰাটোহে পূজা কৰিব আমাৰ নিতুল দাদাই আৰু এয়া প্ৰসাদৰ যা যোগাৰ চলাই আছে বঢ়িয়া তথাস্তু আয়ুষ্মান ভৱ মেম একেবাৰে বিয়াত দৰাটোহে হাঁহি নাথাকিয়া এয়া আমাৰ ভৱেন দাদা বহি আছে ধুনীয়াকৈ শৰ্মা আঁতৰ পূজাৰী আৰু আমাৰ নিতুল দাদা পূজাত বহি গ'ল আৰু গাইছ ঠঙাই ঠঙা গুণজিত দাদা বহুত ঠঙা কেনে অনুভৱ ভাল অনুভৱ বঢ়িয়া এইফালে ইয়াতে চব পূজাৰ কাৰণে বহি আছে কিছে ঠঙাইছে আমাৰ নিতুল দাদাৰ কেনে অনুভৱ পূজাত বহি কৈ দিয়ক একাষাৰ
কেনে অনুভৱ বঢ়িয়া বঢ়িয়া গাড়ী চাড়ী আহক গাড়ী চাড়ী আহক ভাল হওক আমাৰো ভাল হওক বঢ়িয়া আহক ও আচ্ছা আচ্ছা একদম বৰ্বৰ অনুভৱ গৰ্বৰ অনুভৱ কি হৈছে দাদা এই আমাৰ ইয়াত গৈছোঁ আমি ৰ'ব বঢ়িয়া এক্সিলেণ্ট নেদু বুলি দিছি মোক সেইকাৰণে ওলাই বসছি কি কৰি তাৰ প্ৰতি পুৰতে লগাই দিছি এয়া দেউৰ হতুৱাই আমি আমাৰ চিষ্টেমবোৰতো ফুট লগাই ল'লোঁ প্ৰসাদ দিলা মানুহ ঢুকাই মই প্ৰসাদ দিয়ক প্ৰসাদ গাহলতো লাগব না প্ৰসাদ লৈ লওক এই লাউলে লৈ যাই ছাৰ দুই এষাৰ কৈ দিয়ক মজা বিশ্বকৰ্মা পূজা উপলক্ষে একাষাৰ মানে বিশ্বকৰ্মা পূজা এটা হৈ আছে আমাৰ পূজা হৈ গ'ল প্ৰসাদ বিতৰণ হৈ গ'ল আচ্ছা এতিয়া আমাক খিচাৰি দিব তো আমি ৰাইজক গোটেইকে কৈছোঁ খাই যাবা কোনেও যাতে গুচি নাযায় আৰু কোনে যাতে গুচি নাযায় বঢ়িয়া গাইজ মই নখটো ভাঙি দিলোঁ গাইজ দুখ পৰিছে দুখ নপৰিব মই এনেও আহি যাব আৰু ইমান ডাঙৰ নখ নাকান্দিবা গাইজ মই এটা ধুনীয়া চাই নখ আনি দিম তোমাক 2 লাখ টকীয়া নখ আনি দিম এটা আমাৰ মাজত আহি পাইছে নাৰায়ণ দাদা ইমান কিয় দেৰি হ'ল আপোনাৰ ক'ত গৈছিল হে ট্ৰেফিক জামত ফাঁচি গৈছিল নেকি বঢ়িয়া এটা প্ৰসাদ চব খাব খাই লৈ যাব কিবা কবি নকমে ইহঁতকে যে গাজি খাই আছে আমি যে ইনকে গাজি পা নাই কিয় এটি গাজি খাব লাগে এইফালে মন কৰক গাইজ চকী আৰু বেঞ্চবোৰ ইমান সুন্দৰকৈ পাৰি থৈ দিছিলে আৰু এতিয়া আমি খাম খিচাৰি আৰু এওঁলোকৰ চাওকচোন প্ৰসাদ খোৱা এই খোৱা নাই কিবা অলপ কৈ দিয়ক আজি বিশ্বকৰ্মা পূজা কেনে অনুভৱ একদম বঢ়িয়া ভাল লাগছে না পূজা চূজা পালাক না নাই কৰবা তুমি মাৰিছা কৰলো ঘৰত ঠিকে আছে চবতে দে এওঁলোকেও খিচাৰি খাবৰ কাৰণে সুন্দৰকৈ বহি লৈছে তো বলক এতিয়া খিচাৰি খোৱাহে কথা আৰু মই জাগা ৰাখি দিছোঁ আপোনাৰ কাৰণে আহক সেইটোৱে বহক থেংক ইউ আলু খাও তুমি আলু केतली का टेंगा है बढ़िया है নিতুলদা तमाम मस्ती उसी तमाम কেনে হৈছে बढ़िया बढ़िया পাইনা মানে গৰমত পানী বেছি বেয়া লাগব না এটো কাৰণে বনাই খাও কিবা লাগব এইটো দিয়ক কেনে হৈছে এইটো বঢ়িয়া খালা কেনে হৈছে সৰিছি না সৰিছি কিবা লাগব নালাগে দাদা কিবা লাগিব নেকি মেমৰো হৈ গেল বঢ়িয়া 2 ঘণ্টামান বসি গাইছ আহং দুটাই 2 ঘণ্টা বসি তাক লগে খাওয়া নাই সাইজা কুরমেন উঠলাক আহং দুটাই উঠা পারা নাই রাহুল দাদা কেনে
নাই দিয়ক দিয়ক আমি ডিলাৰৰ পৰা ওলালোঁ এতিয়া যাম চয়নিকাক ঘৰত থ'ব তো ব'লকচোন চয়নিকাহঁতৰ ফালে আগবাঢ়ো আমি চয়নিকাহঁতৰ পৰা আহি পালোঁ আৰু আহি আমি প্ৰসাদ খালোঁ আহিছে আমাৰ গুণজিত দাদা চয়নিকাহঁতৰ ঘৰৰ পৰা ওলালোঁ এতিয়া আহোম আমি ঘৰমুৱা আৰু বহুত ভাল লাগিল আইতাকো লগ পালোঁ লগতে সকলোকে লগ পালোঁ আৰু এৰি থৈ আহিবলৈ মনে নাছিলে গাইজ তো উপায় নাই আৰু এতিয়া আমি হ'লোঁ ঘৰমুৱা তো ভিডিঅ'টো আজিলৈ ইমানেই আছিলে ভাল লাগিছে যদিহে লাইক কৰিব কমেণ্ট কৰি জনাবচোন কেনেকুৱা হ'ল আৰু লগতে আপোনালোকৰ বিশ্বকৰ্মা পূজা কেনেকুৱা গ'ল এইটোও জনাই দিব পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে বাই বাই